ডিফুত পূজাৰীৰ কামনাৰ বলি 10 বছৰী যোৱা নাবালিকা দুষ্কাৰ্য সংঘটিত কৰা পূজাৰীজন খনসিং ৰংহাং বৃহস্পতিবাৰে হামৰেনৰ পৰা ডিফুৰ বিৰলালৈ পূজা কৰিবলৈ আহিছিল পূজাৰীজন। সেই নিশাই গৃহস্থৰ ঘৰত অকৰ্ম সংঘটিত কৰে পূজাৰীজনে। শুকুৰবাৰে বিদ্যালয়লৈ যোৱা নাবালিকা গৰাকীজনে পেটৰ বিষত আক্ৰান্ত হৈ মাতৃক অৱগত কৰে। গৃহস্থৰ ঘৰৰ ইতিমধ্যে ওলাই যোৱা পূজাৰীটোক আটক কৰি উত্তম মাধ্যম সোধাই আৰক্ষীক গতাই দিলে। ডিফু থানাত এই সন্দৰ্ভত 2,52,024 নম্বৰত এক গোচৰ ৰুজু হৈছে। পূজাৰীজন দিগঞ্চিত চিকিৎসাধীন হৈ আছে। এই ঘটনা আজি পোহৰলৈ আহিছে।